নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে অৱশেষত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত মন্তব্য কৰি সদায় চৰ্চাত থকা শিখা শৰ্মাক এগৰাকী শিখা শৰ্মাই হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল জোনালী নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু শিখা শৰ্মাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে নিখাৰ ভাগত আটক কৰা হৈছিল আৰু এই মুহূৰ্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীৰ কিছু সময়ৰ পাছতেই স্বাস্থ্য পৰীক্ষাৰ বাবে শিখা শৰ্মাক লৈ যোৱা হ'ব বুলি খবৰ আহি পৰিছে ইতিমধ্যে আমাৰ সাংবাদিক তাত উপস্থিত আছে আৰু এই খবৰ আহি পৰিছে যে অৱশেষত বিতৰ্কিত নেত্ৰী শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা শিখা শৰ্মাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই খবৰ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এই মুহূৰ্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এই মুহূৰ্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মা কিছু সময়ৰ পাছতেই স্বাস্থ্য পৰীক্ষাৰ বাবে শিখা শৰ্মাক লৈ যোৱা হ'ব হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল শিখা শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সদায় চৰ্চাত থকা শিখা শৰ্মা অৱশেষত আৰক্ষীৰ জালত পৰিছে গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাক এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীৰ কিছু সময়ৰ পাছতেই শিখা শৰ্মাক লৈ যোৱা হ'ব স্বাস্থ্য পৰীক্ষাৰ বাবে ইতিমধ্যে শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল জোনালী নাথ সন্দৰ্ভত মন্তব্য কৰাক লৈ মহিলা আয়োগেও শিখা শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল আৰক্ষীৰ ওচৰত আবেদন কৰিছিল শিখা শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল আৰু তাৰ পিছতে শিখা শৰ্মাক আটক কৰা হৈছিল আৰু এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে জেৰাৰ অন্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ আছিল ইতিমধ্যে মহিলা আয়োগে ডিজিপিলৈ পত্ৰ লিখিছিল শিখা শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল আৰক্ষীক তাৰ পিছতে শিখা শৰ্মাক নিশা আটক কৰা হৈছিল আৰু এই মুহূৰ্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু দিছপুৰ থানাতে শিখা শৰ্মাক এই মুহূৰ্তত ৰখা হৈছে বুলি জানিব পৰা গৈছে আৰু কিছু সময়ৰ পাছতেই শিখা শৰ্মাক লৈ যোৱা হ'ব স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু প্ৰায়ে বিতৰ্কত থাকে শিখা শৰ্মা ইয়াৰ পূৰ্বেও শিখা শৰ্মা গ্ৰেপ্তাৰ হৈছিল বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগতে কিছুদিন পূৰ্বে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত পুনৰ শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত দিছপুৰ থানাত আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই শিখা শৰ্মাক আৰক্ষীয়ে লৈ যাব স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু সদায় ফেচবুকত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰি থাকে শিখা শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সততেই চৰ্চাত থাকিব বিচাৰে শিখা শৰ্মাই আৰু এগৰাকী বিতৰ্কিত নেত্ৰী শিখা শৰ্মা এইবাৰো আৰক্ষীৰ জালত পৰিছে এইবাৰো গ্ৰেপ্তাৰ হৈছে মাত্ৰ কিছুদিন পূৰ্বে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল শিখা শৰ্মাই জেলৰ ভাত খাই আহিছিল কিন্তু পুনৰ বিতৰ্কিত মন্তব্য কৰি সদায় চৰ্চাত থাকিব বিচাৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ হৈছে আৰু এইবাৰ দিছপুৰ আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে জোনালী নাথ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা